নমস্কাৰ প্ৰণয় টেকনল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ছাৰ বাইদেউসকল যোৱা 19 আগষ্ট 2022 অসম চৰকাৰৰ এটা কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু এই কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মাজত এটা সিদ্ধান্ত হল কৰ্মচাৰীসকলৰ দৰমহা বিষয়ে পেঞ্চন লৈ কি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হেয়া মই আপোনালোকক আজিৰ এই ভিডিঅ'ত দেখাব চেষ্টা কৰিম কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে উপকৃত হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব ছাৰ বাইদেউসকল যোৱা 19 আগষ্ট 2022 অসম চৰকাৰৰ এটা কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকত পাঁচটা সিদ্ধান্ত লোৱা হৈছিল এই সিদ্ধান্তসমূহৰ মাজত 5 নম্বৰ যিটো সিদ্ধান্ত হেয়া চৰকাৰী কৰ্মচাৰীৰ দৰমহা বা পেঞ্চন লৈ মোৰ স্ক্ৰীনলৈ আপোনালোকে চাই আছে মৃত চৰকাৰী কৰ্মচাৰীৰ আত্মীয় হকা কৰ্মচাৰীসকলৰ পৰিয়ালক তাৎক্ষণিক বিত্তীয় সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশাৱলী নিয়মিত কৰা আৰু সহানুভূতিশীল পাৰিবাৰিক পেঞ্চন মানে CFP আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ হেতু অসম সেৱা পেঞ্চন নিয়ম 1969 সংশোধন কৰা হ'ব মানে এতিয়া যেটো পেঞ্চন রুল আছে পেঞ্চনৰ যেটো নিয়ম আছে হেয়া 1969 ৰ যি এক্ট আছে পেঞ্চনৰ সেই এক্টৰ অধীনত পেঞ্চন দিয়া হয় সেই 1969 ৰ যি পেঞ্চন নিয়ম আছে হেয়া সংশোধনৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যদি কোনো চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয় তেনেহলে এই কৰ্মচাৰীৰ পৰিয়ালক তৎক্ষণাত এটা বিত্তীয় সহায় আগবঢ়োৱা হ'ব যেটো বিত্তীয় সহায় আগবঢ়োৱা হ'ব হেয়া কি বৈশিষ্ট্য হ'ব হেয়া তলতে আছে আপোনালোকে চাই আছে সেৱাকালীন বয়সত মৃত চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে মৃতকৰ দ্বাৰা সংগ্ৰহ কৰা অন্তিম দৰমহাৰ 100% পাবলৈ সক্ষম হ'ব এই ব্যৱস্থা মৃতকৰ অৱসৰৰ তাৰিখলৈকে অব্যাহত থাকিব সাপোজ কোনোবা এজন চৰকাৰী কৰ্মচাৰী তেখেতৰ বয়স এতিয়া 40 বছৰ 40 ইয়াৰ্স অফ এজ হঠাৎ যদি তেখেতৰ মৃত্যু ঘটে তেনেহলে তেখেতে লাষ্ট যেটো স্যালাৰি পাইছে সাপোজ তেখেতৰ লাষ্ট স্যালাৰিটো আছিল 50,000 পাৰ মান্থ এই 50,000 টকা পাৰ মান্থ হিচাপে তেখেতৰ পৰিয়ালে তেখেতৰ ফ্যামিলিয়ে 60 বছৰ বয়স লৈকে পাই থাকিব মানে এতিয়া যদি এই কৰ্মচাৰী যিজনৰ মৃত্যু হৈছে মাত্ৰ তেখেতৰ বয়স যদি 40 হয় 40 বছৰ হয় তেনেহলে আৰু 20 বছৰ মানে তেখেতৰ বয়স যেতিয়ালৈকে 60 বছৰ হোৱাৰ কথা আছিল সেই আৰু 20 ইয়াৰ্স তেখেতে এই কৰ্মচাৰীৰ পৰিয়ালে পাব 100% স্যালাৰি মানে যদি লাষ্ট স্যালাৰি তেখেতৰ 50,000 আছিল আৰু 20 বছৰ সেই কৰ্মচাৰীৰ পৰিয়ালে পাব 50,000 প্ৰতি মাহ তাৰ পিছত চাব বিবেচিত অৱসৰৰ বয়স প্ৰাপ্ত কৰাৰ পিছত CFP পাৰিবাৰিক পেঞ্চনলৈ ৰূপান্তৰ কৰা হ'ব মানে 60 বছৰৰ পিছত ফ্যামিলি পেঞ্চন এই ফ্যামিলি পেঞ্চন লৈ ৰূপান্তৰ কৰা হ'ব কিন্তু ইয়াতে এটা কথা মৃত কৰ্মচাৰীৰ 67 বছৰ বয়সলৈ CFP ৰ 50% স্থিৰ কৰা হ'ব মানে এজন কৰ্মচাৰীয়ে লাষ্ট স্যালাৰি পাইছিল 50,000 টকা দৰমহা পাইছিল সেই 50,000 টকা এই কৰ্মচাৰীৰ 60 বছৰ যেটো বয়স আছে সেই বয়সলৈকে পৰিয়ালে 50,000 টকা প্ৰতি মাহ পাই থাকিব আৰু 60 বছৰৰ পৰা 66 বছৰ বয়সলৈকে মানে 7 বছৰ 50% পাব সাপোজ লাষ্ট স্যালাৰি চৰকাৰী কৰ্মচাৰীৰ 50,000 হলে এই 7 ইয়াৰ্স যেটো আছে পিৰিয়ড এই 7 ইয়াৰ্স তেখেতৰ পৰিয়ালে পাব 25,000 মানে 50% 8 বছৰ সম্পূৰ্ণ হলে স্বাভাৱিক পাৰিবাৰিক পেঞ্চন 50% ৰ পৰা 30% লৈ হ্ৰাস কৰা হ'ব এতিয়া যেটো নিয়ম আছে হেয়া ফ্যামিলি পেঞ্চন যেতিয়া হয় ফাৰ্স্ট পেঞ্চনৰ নিয়ম হল আপোনাৰ যেটো স্যালাৰি আছে এই স্যালাৰিৰ 50% হ'ব পেঞ্চন তাৰ পিছত ফ্যামিলি পেঞ্চন যেতিয়া এটো ৰূপান্তৰ হয় তেতিয়া তাৰ আধা মানে স্যালাৰিৰ 25% হৈ যায় কিন্তু ইয়াতে কি হৈছে সেই কৰ্মচাৰী আজি সাপোজ 40 বছৰত মৃত্যু হল 20 বছৰ তেখেতৰ পৰিয়ালে পাব ফুল স্যালাৰি
মানে 50,000 টকা লাষ্ট স্যালারি হলে 20 বছৰ পাই থাকিব 50,000 টকা 7 বছৰ পাব 25,000 টকা আৰু এই 7 বছৰ ক্ৰছ হোৱাৰ পিছত মানে যদি কৰ্মচাৰীজন জীয়াই থাকিলে হয় তেখেতৰ বয়স যেতিয়া 67 হলে হয় তাৰ পিছত যেটো ফেমিলি পেনশনলৈ ৰূপান্তৰ হ'ব হেয়া হ'ব 30% মানে 50,000 টকা যদি লাষ্ট দৰমহা থাকে 67 ইয়াৰ্ছৰ পিছত তেখেতে পাই থাকিব 15,000 টকা এই যেটো সিদ্ধান্ত হৈছে হেয়া ই ৰাজ্যিক কৰ্মচাৰীসকল যেটো আছে সাপোজ ই ডিস্ট্ৰিক্টৰ এমপ্লয়ি আছে বা বাকি যিবিলাক ই ৰাজ্যিক এমপ্লয়ি আছে তেখেতৰ ক্ষেত্ৰতো হ'ব লগতে ভাৰতীয় সেৱা বিভাগ যেটো আছে সেই সেৱা বিভাগৰ অসম কেডাৰৰ সকলেও লাভান্বিত কৰিব এই প্ৰকল্পই সো ছাৰবাইদেউসকল নিশ্চিতভাৱে হেয়া এটা ভাল খবৰ কিন্তু আপোনালোকে মনত ৰাখিব হেয়া যি সিদ্ধান্ত হৈছে হেয়া অকল ওল্ড পেনশন স্কিম OPS যেটো ওল্ড পেনশন স্কিমৰ অধীনত যি কৰ্মচাৰীসকল আছে তেখেতৰ ক্ষেত্ৰত এটো প্ৰযোজ্য হ'ব কিন্তু NPS বা নিউ পেনশন স্কিম যেটো আছে যিবিলাক এমপ্লয়ি নিউ পেনশন স্কিমৰ অধীনত চাকৰি কৰি আছে 2005ৰ পিছত তেখেতে কিন্তু এই সুবিধাটো লাভ কৰিব নোৱাৰে কাৰণ কি এজন এমপ্লয়ি NPS ৰ অধীনত থাকিলে তেখেতৰ দৰমহা বহুত বেছিও হ'ব পাৰে কিন্তু পেনশন তেখেতৰ একদম কম থাকিব যেতিয়া এজন এমপ্লয়িয়ে এই NPS টো কাটা হয় হেতু পেনশন ফাণ্ডত এটা পৰ্চন যায় বাকি বিলাক বেলেগ ফাণ্ডত যায় হেয়াভাবে ওল্ড পেনশন স্কিমৰ কোনোবা এজন এমপ্লয়িৰ যি পেনশন থাকিব তাতকৈ বহুত কম থাকে এজন নিউ পেনশন স্কিমৰ কৰ্মচাৰীৰ পেনশন হেয়াভাবে মই মোৰ ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰো যিসকল NPS কৰ্মচাৰী আছে তেখেতক যদি ওল্ড পেনশন স্কিমলৈ কনভাৰ্ট কৰা যায় তেনেহলে তেখেতেও এই সুবিধাটো পাব পাৰে তেখেতসকল আৰু এটা কথা সিঙ্গল ট্ৰান্সফাৰ চলি আছে আপোনালোকে এপ্লাইও কৰি আছে কেনেকৈ এপ্লাই কৰিব হেয়া যদি আপোনালোকে কনফিউজন আছে তেনেহলে ওপৰত দিয়া আই বাটনত দিয়া লিংকত যাই আপোনালোকে মোৰ এই ভিডিঅটো চাই লব কেনেকৈ আপোনালোকে শুদ্ধকৈ এপ্লাই কৰিব আজিৰ বাবে ইখিনি আছিল যদি মোৰ ভিডিঅটো চাই আপোনালোকৰ ভাল লাগিছে উপকৃত হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব ধন্যবাদ নমস্কাৰ